আজিৰ ভিডিঅ'টো হ'ল যে কেইদিনমানৰ পৰা মই শুনি আছোঁ মিয়া মানুহক অসমৰ পৰা খেদি দিব লাগে, ভগাই দিব লাগে। সেইটো লৈ আজি মই এইটো ভিডিঅ' আলোচনা কৰিম, কেনেকৈ গান মাৰিব লাগে মই মাৰিম। অসমত মিয়া মানুহ থাকিব নোৱাৰিব, অসমীয়া মানুহ থাকিব পাৰিব। এইটো কি তহঁতৰ দেউতাকৰ দেশ নেকি? মিয়া মানুহ থাকিব নোৱাৰিব। এইটো অসমত তহঁতৰ যিমানখিনি অধিকাৰ আছে ততকৈ বেছি মোৰ মিয়া মানুহৰ অধিকাৰ আছে এইটো দেশত। কাৰণ এই দেশটো তহঁতৰ অসমীয়া মানুহ বনোৱা নাই, মোৰ মিয়া মানুহে বনোৱাইছে। 2-3 বছৰৰ পৰা মই শুনি আছোঁ মিয়া মানুহক বাংলাদেশক পঠোৱাক। সেই অসমীয়া মানুহকেইটাত মাটি কিনি থৈ আহিছে নেকি? তাত গৈ মই থাকিম মোৰ এইটো জন্মস্থান জেগা, মই ইয়াৰ পৰা ভাগি নাযাওঁ। কেইদিনমানৰ পৰা এটা বনৰা কেলা অসমত চিহুৰি আছে, কুকুৰৰ নিচিনা চিহুৰি আছে। তোমালোকে চাই লওক। এনেকে লুঙিখনক পিন্ধো, এনেকে বিড়ি একটা জ্বলাই পেলাই টানো। মিয়া মানুহ বিড়ি খাই লুঙি পিন্ধে। বিড়িটো কি তহঁতৰ দেউতাকৰ পইচা দি খায় নেকি? মোৰ মিয়া মানুহে কিয় বিড়ি খায় তই জানা নেকি? বিড়িত এটা ভিটামিন আছে, সেইটো ভিটামিন তই গম নাপাবি গম পাবলৈ হ'লে নে আগত 3 মাহ বিড়ি খাব লাগিব, তাৰপিছতহে তই গম পাবি। তাৰ আগতে কেতিয়াও তই গম নাপাবি চালা। মিয়া মানুহক গুৰু খোৱা বন্ধ কৰি দিয়ক, অমুক কৰি দিয়ক। কিয় মোৰ মিয়া মানুহ কি গুৰু খাব নোৱাৰিব নেকি? মুখ নাই নেকি? গুৰু খোৱা গাৰ লগত কি গণ্ডগোল কৰিব ভয় খোৱা নেকি? তহঁতৰ নিচিনা মই গাহৰি নাখাওঁ, মই গুৰু খাওঁ গুৰুটোৰ পাৱাৰ আছে, ব্লেক পাৱাৰ আছে। এইটো তহঁতৰ গাহৰি ডেলিভাৰী মানুহৰ নিচিনা সদায় হৈ থাকে, মোৰ গুৰুটো তেনেকুৱা নহয়। আৰু মোৰ গুৰুটো তেনেকুৱা নহয়, সদায় দৌৰি থাকে। আৰু তহঁতৰ গাহৰি কি দৌৰি থাকিব পাৰিব নেকি? নোৱাৰিব। ইয়াৰ বাবে মিয়া মানুহক গুৰু খোৱা বন্ধ কৰি দিয়ক, ক্লজ কৰি দিয়ক মোৰ মিয়া মানুহ মৰিব পাৰে, তথাপিও কেতিয়া গুৰু খোৱা এৰি নিদিব। মোৰ মিয়া মানুহৰ যেতিয়ালৈকে গাত তেজ আছে তেতিয়ালৈকে তহঁতৰ অসমীয়া মানুহ মিয়া মানুহৰ লগত লাৰিব নোৱাৰিব। কিমান দিনৰ পৰা কৈ আছে গুৰু খোৱা বন্ধ কৰি দিয়ক, কিয় পাৰিছে নেকি? গুৰু খোৱা বন্ধ কৰিব পাৰিছে নেকি? আৰু কেতিয়াও নোৱাৰিব। আৰু কিমান দিনৰ পৰা কৈ আছে মিয়া মানুহক বাংলাদেশত ভগাই দিয়ক, নেকি ভগাই দিবলৈ? কেতিয়াও নোৱাৰিব, দম নাই